Hello guys, মই বাগমিতাই আপোনাক পুনৰবাৰ আমাৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। মোৰ ফালৰ পৰা আপোনালোকৰ পৰিয়ালবৰ্গলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি কাতি বিহুৰ উপলক্ষে ভিডিঅ'টো বনালো। ভাবিলো আমাৰ ঘৰতনো কাতি বিহু কেনেদৰে উদযাপন কৰিছো, কেনেদৰে কি কৰিছো, এই গোটেই কথাখিনি আপোনালোকক দেখাও বুলি ভাবিলো। গতিকে বলকচোন আজি দিনটো আৰম্ভণি কৰো। আমি এতিয়া তুলসী ভেটিটো ভালদৰে চাফচিকুণ কৰি লৈছো যাতে সন্ধিয়া আমি ইয়াত ভালদৰে চাকিগছি জ্বলাব পাৰো। এতিয়া পিঠা বনাবলৈ লৈছো। ভাইটিয়ে ৰ'দত দি থৈ দিছে বম ফটকাখিনি ৰাতিৰ কাৰণে। ৰাতি যোৱা হ'ব, তেন্তে আমি ৰাতি আকৌ লগ পাই আছোঁ। আহিন মাহত পথাৰ সেউজীয়া হৈ পৰে, সজাল ধৰা ধানে গেৰ মেলিবলৈ ধৰে, লখিমী সগৰ্ভা হৈ পৰে। এই খেতিডৰাক পোক পৰুৱা চৰাই চিৰিকটিৰ পৰা ৰক্ষা পোৱাৰ বাবে পথাৰত তুলসী ৰুই বন্তি জ্বলোৱা হয়। চাকিৰ পোহৰত কৃষিৰ অনিষ্টকাৰী পোক পৰুৱাবোৰ জুইত যা যায় আৰু কৃষিডৰা ৰক্ষা পৰে বুলি জনবিশ্বাস আছে। চাওঁ গাইজ, সন্ধিয়া কাৰণে চাকি বন্তি ঠিক কৰি আছোঁ। মায়ে এইফালে ইয়াত ঠিক কৰিছে। যিহেতু সন্ধিয়া চাকি বন্তি জ্বলাব লাগিব, সন্ধিয়া হৈ আহিছে, সেইটো কাৰণে অলপ আগতে আমি চাকি বন্তিখিনি ঠিক ঠাক কৰি লৈছোঁ সন্ধিয়া জ্বলাবৰ কাৰণে। Close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on
ইফালে চাকি বন্তি লগতে মমো জ্বলালোঁ এয়া চাওকচোন এতিয়া আমি প্ৰাৰ্থনা কৰিবলৈ যাম তেন্তে যাওঁ ব'লকচোন We'll go through the wastelands, through the highways, till my shadow turns to sun rays. তুলসীৰ তলে তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে নধৰিবা শৰধনু হিতাই দিছে দাগ তুলসী তুলসী আই তুলসী তুমি গোবিন্দ প্ৰিয়া গোসাঁই কোন পন্থে গ'লে আই তুলসী শীঘ্ৰে সমিধান দিয়া এয়া চাওক গাইজ আমি সন্ধিয়া প্ৰসাদ খাবলৈ লৈছোঁ বিহুৰ চাকি বন্তি জ্বলালোঁ তুলসী তলতো চাকি জ্বলালোঁ প্ৰাৰ্থনা কৰিলোঁ এতিয়া মায়ে ইয়াৰ প্ৰসাদ দিছে আমি সকলোৱে বহি ইয়াৰ প্ৰসাদ খাবলৈ লৈছোঁ চাওকচোন ডিপু বাজা ডিপু নহতো অকমানি কাৰণে ফুটাবলৈ ভয় লাগে লাগি তই এটা ফুটাই দে ফুটিব দাদা ফুটিব মই ফটকা ফুটাম ডিপু আই ফুটিলে ফুটিলে দলিয়া ৱৰ্ল্ড ৰেকৰ্ড গাইজ তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যিমান পাৰোঁ আপোনালোকক গোটেই বস্তুখিনি আমি দেখাবলৈ চেষ্টা কৰিলোঁ আশা ৰাখিলোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে গুড নাইট বাই বাই